হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল ইব্ৰাহিম অসম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। মোৰো বহুত ভালে বুলি ক'ব লাগিব, যিহেতু ঘৰত আছোঁ। আৰু এতিয়া ৰাতি বাজিছে প্ৰায় 10:30। তো আজি এটা বহুত ইম্পৰ্টেণ্ট টপিক লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই ব্লগটো আৰম্ভ কৰিছোঁ। ব্লগ মানে সেনেকুৱা বিশেষ একো নহয়, মই কিছু ইম্পৰ্টেণ্ট কথা আপোনালোকক ক'ম। তো শুনকচোন মই কি ক'ব বিচাৰিছোঁ। মানে এই যে চাইবাৰ অপৰাধীবিলাক আছে, এই চাইবাৰ অপৰাধীবিলাকে বিভিন্ন সময়ত বিভিন্ন কৌশল অৱলম্বন কৰি আপোনাৰ একাউণ্টত থকা জমা টকাখিনি হৰলুকি কৰিবৰ কাৰণে চেষ্টা কৰে। তো কেনেকৈ কৰে, কি কি অৱলম্বন কৰি পেলাই আপোনাৰ পইচাখিনি লৈ গৈছে, আপোনালোকে হয়তো বহুতে জ্ঞাত হয়। মোৰ তাতো এনেকুৱা বহুতবাৰ কল আহিছে যে আপোনাৰ ATMখন এক্সপায়াৰি ডেট গৈছে, আপুনি এখন নতুন ATM বনাবৰ কাৰণে বেংকত যাব নালাগে, আপোনাৰ মোবাইলত আমি এটা OTP পঠাই দিম, OTPটো আমাক দি দিয়ক, 2-3 দিনৰ ভিতৰত আপোনাৰ নতুন ATM আপোনাৰ ঘৰত গুচি যাব। তো মই জানো কাৰণে সেনেকুৱা OTPটো শ্বেয়াৰ নকৰিলোঁ সিহঁতৰ লগত, উল্টাই সিহঁতক বহুত দম দিলোঁ আৰু ভালকৈ বুজাই ক'লোঁ। কিন্তু এতিয়া কথাটো হ'ল, সিহঁতে আৰু এটা নতুন কৌশল অৱলম্বন কৰিছে। মানে আপোনালোকে জানে গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো 5G চিম লঞ্চ হৈছে বা হ'ব। তো এই সময়ত সিহঁতে এটা কাম কৰিছে, মানে আপোনাৰ তাত ফোন আহিব আৰু ক'ব যে আপোনাৰ 4G চিমখন যদি 5G কৰি দিব লাগে, আমি এটা OTP চেণ্ড কৰিম, সেই OTPটো আপুনি আমাৰ লগত শ্বেয়াৰ কৰক, আপোনাৰ 4G চিমখন 5 মিনিটৰ ভিতৰত আপোনাক 5G বনাই দিম। তো আপুনিও ভাবিব, হয়েই যিহেতু 5G লঞ্চ হৈছে, 4G চিমখন 5G কৰি লোৱাই বেষ্ট হ'ব। আপোনালোকে যদি OTPটো দি দিয়ে তেনেহ'লে চেছ, আপোনাৰ একাউণ্টত যিখিনি পইচা আছিলে গোটেইখিনি শেষ কৰি পেলাব। গতিকে সাৱধান, এনেকুৱা কল আহিলে কেতিয়াও OTP শ্বেয়াৰ নকৰিব, নহ'লে আপোনাৰ জমা টকাখিনি লুটি লৈ গুচি যাব। তো মই এটা বিশেষ মেছেজৰ দ্বাৰা এই কথাটো গম পালোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। হয়তো কোনোবা নহয় কোনোবা এজন ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। সেয়ে এই ৰাতি হ'লেও আপোনালোকৰ লগত এই ব্লগটোৰ দ্বাৰা এই কথাটো শ্বেয়াৰ কৰিলোঁ। যদি মোৰ এই কথাখিনি ভাল পালে তেনেহ'লে মোৰ ভিডিঅ'টো লাষ্টলৈকে চাওক, আৰু যদি লাষ্টলৈকে চাইছে তেনেহ'লে বহুত বহুত ধন্যবাদ জনাইছোঁ। লগতে মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰা নাই, নতুনকৈ আহিছে, তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু পুৰণা ছাবস্ক্ৰাইবাৰখিনিক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লাইক এটা কৰিবচোন, আৰু সুন্দৰ কমেণ্ট এটা কৰিব, ভাল লাগে কমেণ্ট কৰিলে। তেনেহ'লে গুড নাইট, জয় হিন্দ, জয় আই অসম।